Hello guys, welcome back to my channel Neha Masti. To পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আকৌ এটা নতুন ভিডিঅ হৈতে আৰু আজি মই আপোনালোকক দেখাবলৈ গৈ আছো মই যে গৈছিলো কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড উদ্যান তাৰে দ্বিতীয়টো খণ্ড দেখাবলৈ গৈ আছো যেহেতু প্ৰথমটো খণ্ডত ইমানখিনি নজৰিলে আৰু বহুত দীঘলীয়া হৈ যাব ভিডিঅটো হেতু কাৰণে মই দুটা পাৰ্ট কৰিলো আৰু এই দুটা পাৰ্ট মোৰ কাৰণে বহুত স্পেশাল আৰু আহিবলগীয়া কিছুমান ভিডিঅ' মোৰ কাৰণে বহুত স্পেশাল হ'বলৈ গৈ আছে কাৰণ কলেজীয়া জীৱনৰ শেষ কেইটামান দিন আছে আৰু বহুত এনজয় কৰিম সেইকেইটা দিন মানে আৰু বহুত কিবা কিবি হ'ব কলেজত কলেজ উইক আছে ফ্ৰেচাৰ্ছ আছে আৰু বহুত কিবা কিবি আছে তো আপোনালোকক দেখাম আৰু এই মাহটো বিশেষকৈ মোৰ কলেজৰ ভিডিঅ'ই দিয়া হৈছে আৰু ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ ভুলতো নাপাহৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব একদম মুফ্ত আৰু যিসকলে সাবস্ক্ৰাইব কৰা আছে তেওঁলোকক অশেষ ধন্যবাদ এনেকৈ মোক সাপোৰ্ট কৰি থাকিব তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম আৰু ভিডিঅ'টো ভাল লাগিব বুলি আপোনালোকৰ আশা কৰিলো আৰু শেষলৈকে চাব বুলি আশা কৰিলো তো বলক ভিডিঅ'টো আৰম্ভ কৰো বেছি বক নকৰি আৰু এইখিনি হৈছে প্ৰাকৃতিক ৰং অসমীয়া ৰেশম কাপোৰৰ ওপৰত প্ৰাকৃতিক ৰং প্ৰদৰ্শনী দেখিছে আপোনালোকক আৰু এইখিনিৰে আগতে অসমত থকা খিলঞ্জীয়া মানুহে এই প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি ৰং কৰিছিলে কাপোৰত কৈ দিয়ক এইটো এখন আছে হাসি গছৰ কাষতে দিয়া এখন খিলঞ্জী যিখন মানে আগৰ বা কীৰ্তন এনেকে বক্স হিচাপত পাই থকা এইখন মানে আগৰ তোমাৰ সকলোৱে লিখাটো নহয় যায় সকলোৰে তাৰ পাছত ইয়াতে মানে এখন ৰখা আছে এইখন হাসি গছৰ কাষতে লিখা ইয়াত পুৰণি দিনৰ কীৰ্তিচিহ্নৰ ফটো ব্যৱহাৰ কৰে সেইটো জীৱ জন্তুৰ ছাল দাঁত মানে হাৰ্ডি বনোৱা এইখিনি সঁচা নেকি অসমৰ জনপ্ৰিয় সত্ৰীয়া নৃত্য সেয়া হৈছে ঝুমুৰা নৃত্য আৰু নৃত্যশিল্পী সুদূৰ মাজুলীৰ ভোগপুৰ সত্ৰৰ সন্মানীয় বায়ন देवानंद नेव डांगोरिया। नमस्ते, सभी का प्रणाम। सभी का स्वागत करते हैं काजीरंगा ऑर्किड पार्क की तरफ से और हमारा नृत्यांजलि कार्यक्रम फिर से शुरू करने जा रहे हैं। पहले पेश करने जा रहे हैं असम का जो क्लासिकल डांस है जिसको सत्रीय नृत्य बोलते हैं उसी क्या मुख्यांग नृत्य झमुरा नृत्य और आर्टिस्ट है ग्रेट रिवर आइलैंड माजुली से देवानंद बायन। আচলতে আমাক ৰাজশ্ৰী মেমে পাৰ্টি দিলে তেওঁৰ বাৰ্থডে বুলি আৰু আমিও মেমক বাৰ্থডে সাৰপ্ৰাইজ দিম আপোনালোকে চাই থাককচোন এই প্ৰগ্ৰেমবোৰ যে হৈছিল আপোনালোকক ডান্সবোৰ যোনবোৰ দেখাইছিলো এয়া প্ৰতিদিনেই হয় 20 মিনিটৰ মূৰে হৈয়ে থাকে 20 মিনিটৰ মূৰে আৰু আমাৰ নৃত্য প্ৰদৰ্শন কৰি আমাক দেখালে আৰু এতিয়া আমি এফালে আহিছো
এয়া একদম দেখিছেনে একদম ইয়াৰ পৰা পৰি যাবলৈ চান্স আছে যদি পৰি যায় আৰু মানে মৰিব লাগিব আৰু এনেকুৱা টাইপৰ আৰু এতিয়া আমি গৈ আছোঁ খুবেই ধুনীয়া দেখিছেনে আপোনালোকে একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু মোৰ এনেকুৱা ঠাইটো বহুত বেছি ভাল লাগে আপোনালোকে চাই থাককচোন আমি কলৈ যাওঁ আপোনালোকেও প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকে যদি অহা নাই অৰ্কিড নিশ্চয় আহিব খুবেই ধুনীয়া আৰু বহুতো জানিবলৈ মানে নজনা কথা জানিব পাৰিব ভাল লাগিলে আহি আৰু বহুতখিনি কথা জানিব পাৰিলোঁ মই 5 বছৰ আগতে অহা ক্লাছ 10ত এক্সকাৰ্ছনত আকৌ আহিছোঁ বহুত মানে ডেভেলপ হৈছে ভাল লাগিলে আৰু গেটৰ পৰা বাহিৰত ওলোৱাৰ পাছতে আমি মাটি কঁঠাল বিক্ৰী কৰা দেখিবলৈ পালোঁ আৰু আমি খাই আছোঁ এতিয়া এখন ল'লোঁ এইটো ল'লোঁ বেছি আৰু একো নাই পইচাৰ অভাৱ বুজি পাইছে ঐ আজি কেনেকুৱা লাগিলে বহুত ভাল লাগিলে মোৰ পিন্ধিছানে মই এনেকুৱা টুপি এটা বিচাৰিছিলোঁ কিন্তু কিনিবলৈ নহ'ল কিন্তু ভাল লগা নাই হ'ব দিয়া ভাল নালাগিলেও আই এম ষ্টিল বিউটিফুল আই লাভ মি I love myself I love myself hello guys I love you মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমি এতিয়া ভাত খাবলৈ আহিলোঁ অৰ্কিডৰ পৰা 1 কিলোমিটাৰ দূৰত এখন হোটেল আছে ইয়াতে আমি খাবলৈ আহিলোঁ আৰু ইয়াত খানা দিয়া চিষ্টেমটো এনেকুৱা নিজে নিজে লৈ খাব লাগে আৰু চুইটিয়ে খাই আছে তাকে দেখাইছোঁ নিৰামিষ হয় ঢেৰ লৈ ল'লোঁ কিবা খাব পাৰোঁ নে নোৱাৰোঁ এগাল লৈ ল'লোঁ দেখিছেনে খাবলৈ বহিছোঁ চব ল'লোঁ বি মই চব লৈ good not bad এই দোকানত পান খাই আহিলোঁ ক'ত গ'ল মই অঁ তই ক'ত গ'লি মই আছোঁ নে আছোঁ পান খাই ভাল লাগিলে দাদা কি চলি গ'লে ভালে কিন্তু 15 টকা নিদিবি 10 টকা মই নানো আৰু গাড়ী ষ্টাৰ্ট দিয়াৰ লগে লগে আকৌ উৎপাত ষ্টাৰ্ট হৈ গ'ল উৎপাত মানে কি আৰু আপোনালোকে কোনো ভুল নুবুজিব আচলতে লগৰখিনিক পালে এনেকুৱাই হয় আপোনালোকেও চাগে উপভোগ কৰিছে হয়নে আৰু এয়া বোকাঘাটত ৰখিয়ে কেক আনিবলৈ গ'ল মেমক ছাৰপ্ৰাইজ দিবৰ কাৰণে হেপী বাৰ্থডে কেলে কৰিবলৈ আহিলে হেপী টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে হেপী
ইমানলৈকে আছিলে আৰু প্ৰথমতে আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ মই ভিডিঅ'টোত আপোনালোকক দেখালোঁ আমাৰ আমি ফূৰ্তি কৰা মুহূৰ্তসমূহ বাছত অলপ চিঞৰ বাখৰ বহুত চিঞৰ বাখৰ আছে আপোনালোকে হয়তো কিছুমানে বেয়াও পাব পাৰে কিন্তু চব মই কথা এষাৰ কওঁ কোনো বেয়া নাপাব আৰু গাত পাতি নল'ব আৰু কোনোবাই বেয়া বুলিও নক'ব কাৰণ চব বন্ধুবৰ্গৰ লগত থাকিলে অলপ চিঞৰ বাখৰ হয়ে আৰু চব এইটো চিৰস্মৰণীয় দিন মানে এইটো চিৰস্মৰণীয় হৈ ৰ'ব ন দিনটো আৰু এই সময়বোৰ জানো কেতিয়াবা ঘূৰি আহিব এই এনেকৈ উৎপাত কৰিব জানো বা আনন্দ কৰিব জানো পাম আৰু কেতিয়াবা হয়তো সময়ৰ সোঁতত বহুত দায়িত্ব আহি থাকিব আমাক এতিয়া আমি ডাঙৰ হৈছোঁ সৰুতে আমাৰ কি আছিলে খোৱা বহা লিখা পঢ়া কৰা খাব লাগে বহিব লাগে পঢ়িব লাগে সিমানে কিন্তু যিমানেই ডাঙৰ হৈ গৈ আছোঁ সিমানে আমাৰ দায়িত্ববোৰ বাঢ়ি গৈ আছে ঠিক তেনেকৈ এটা সময়ত চাগে আমি ইমানো আনন্দ উপভোগ কৰিব নোৱাৰিম এনেকুৱা কলেজীয়া জীৱনৰ মুহূৰ্তসমূহতো কেতিয়াও ঘূৰি নাহে সময় গতিশীল সময় কাৰো বাবে ৰৈ নাথাকে কিন্তু মনেতো সদায় বিচাৰে ন যে সময় ৰৈ যায় কিন্তু কি কৰিব পাৰিম আমিতো সময়ক ধৰি বান্ধি ৰাখিব নোৱাৰোঁ তো সেইবাবে আৰু মই এই ভিডিঅ'বোৰ মানে মোৰ এই ভিডিঅ'টোত এড নকৰাকৈ মই থাকিব নোৱাৰিলোঁ যিহেতু এই ভিডিঅ'বোৰ মানে ডিলিট হৈ যাবলৈও আছে ন তো কিছুমান মুহূৰ্ত মই ইয়াত এড কৰি দিলোঁ যাতে থাকি যাওক আৰু বহু বছৰ পাছতো মই যাতে চাব পাৰোঁ মোৰ কলেজীয়া জীৱনৰ মুহূৰ্তসমূহ আনন্দদায়ক আৰু আপোনালোকে প্লিজ ভুল নুবুজিব যদি কিবা ভুল দেখিছে তেন্তে শুধৰাই দিব নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম আৰু বহুত বেছি ভাল লাগিলে আৰু আমাৰ বিভাগৰ সকলো বাইদেউলৈ ধন্যবাদ ৰীতা মেম ৰাজশ্ৰী মেম তাৰপাছত নিচাত মেম তাৰপাছত অন্বেষা মেম আমাক নিয়াৰ বাবে ৰীতা মেম নাই যোৱা যিহেতু তেওঁ আমাৰ মুৰব্বী অধ্যাপিকা আমাৰ বিভাগৰ তো তেওঁ সময়ো নাপায় ইমানকৈ আৰু এতিয়া তেওঁ প্ৰিন্সিপাল হ'ব তো তেনেকৈ সময় ওলাব নোৱাৰে মেমে তো আমাক ৰাজশ্ৰী মেমহঁতেই লৈ গ'ল তো যিয়ে নহওক বহুত ভাল লাগিলে আৰু মোৰ বান্ধৱী কেইজনী 4-5জনীমান যোৱা নাই তাহাঁতৰ বিশেষ অসুবিধাৰ কাৰণে ডেটটো নিমিলিলে আচলতে আমাৰ 16 তাৰিখে যোৱাৰ কথা আছিলে কিন্তু 18 তাৰিখে যোৱা হ'ল কাৰণ মানে বহুত মানে ডেটটো পটককৈ মিলাব নোৱাৰি ন চবৰে কিবা এটা অসুবিধা ওলাই তো 4জনীমান যাব নোৱাৰিলে তাহাঁতক মিছ কৰিলোঁ আমি এটা ইমান সুন্দৰ মুহূৰ্ত মিছ কৰি দিলোঁ তহঁতি মিছ কৰি দিলি যিয়ে নহওক আকৌ লগ পাম ন তেনেকৈ কিবা আৰু এটা আমাৰ আছে বাৰু তোৰ আমাৰ মানে ফুড ছাৰ্ভিচ মেনেজমেণ্টৰ পেপাৰখনৰ ক'ৰবাত নিব বুলি কৈছে তো তেতিয়াও যাম চাগে তেতিয়া তাহাঁতক চবকে লৈ যাম আৰু ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ ভুলতো নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ বাই আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সত ক'ব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই